এইজন হল কলিয়া মাকে মৰমতে নাম দিছিল কলিয়া বুলি বিয়া পতাৰ পিছত ঘৈণীয়েকে নাম দিলে ঐ কালুৱা এতিয়া আপোনালোকে বাকি কাহিনীটো চাওকচোন ইহঁতৰ লগতনো কি লটি ঘটি হয় মেকআপটো ভালকে কৰি দিবি দে মই ভালকে ৰিল বনাব লাগিব এটা কৰিছো মই ভালকে কৰবি দে সেইদিনা তোৰ মুখখন ফপৰা কৰি দিবি নকৰো দে এতিয়াতো ভালকে থাক মই কৰি তো আছো ন বাইদেউ আমাৰ সেই পণ্ডিত দুটা কি বা কৰি আছে চাউল জাৰি আছে যেন পাইছো এতিয়া হে চাউল জাৰি মোৰ কিন্তু বিৰাট ভোক লাগছে দে বাইদেউ তোৰ ভাত হৈছে নে নাই হলে ভাতখিনি হৈ গেল দালিখিনি হলি হল ভগৱান কি যি এটা চাপাই দিলি বিয়া কৰাৰ পৰা খালি অমুক কৰ তমুক কৰ ভাত বনা কিবা কৰা আৰু গুচি যাম আৰু চব কৰিব লাগে মই ঘৰত দাদা মই কিন্তু এনেকে নাথো দে ঘৰ চৰেদি কিন্তু মই গুচি যাম আৰু হা ঐ মনে মনে কৰি থাক তই ক'ত যাবা উৎসাহ ঘৰেদি যাই কিনে কৰবি কি এনেকে নৰো আৰু মই তই কি ক'ত যাও লগাই আছা এই মনে মনে বনে থাক কিবাকে তিৰিৰ খং উঠবা লাগলি এই গৰু পিটন খাবি মই দুদিন হ'ল নে নাই বিয়া পাতাৰ তাৰ বিয়া পাতো লাগিলে ডেকা সিও বিয়া পাতে এতিয়া পাইছ নহয় মছলাটো বাপ্পা ঐ কি জ্বালা ৰাতিপুৱাৰ পৰা খালি কামেই কাম তোৰ কি তেতিয়াৰ পৰা ভাত বনোৱা হোৱাই নাই দুটা ভাইৰে কাটিলে তেতিয়াৰ পৰা লেকচাৰ মাৰি আছা দে কেনেকে কচোন কাষৰ মানুহ শুনিলে কি কৰিব কচোন কাষৰ মানুহে গম পালে মই কি কৰিব লাগে মই বেলেগৰ খাই আছো নেকি তিৰিটো থাকোঁতে যদি মই গোটেইখিনি কাম কৰিব লাগে কাৰ নাক কাণ কাটা যাব কচোন দেহা মই দেখোন আগতে কৈছো মই আকৌ কাম কৰিব নাজানো বুলি এতিয়া কাম কৰিব দিলে মই পাৰিম নেকি মোৰ চালজাৰা হল দিয়া ভাত খাব হৈছে ভাইটি কিমান অকলে অকলে কৰি থাকিব আকৌ বাচন ধোৱাই নাই নেকি হ'ব দিয়া ময়ে ধুই দিম দিয়া ভাত দিছো আহা ভণ্টিকো মাতিবা আকৌ ভাইটি ভাত ভাত
একেবাৰে চব্জিত নিমখ চিমখ একো নাই কলোৱা কি চব্জি বনাইছে এইগিলা বাপেৰে মুৰা বনাইছে এইগিলা আকৌ সোৱাদ পোৱা ধৰ নাই ৰাস্তাৰ কুকুৰ টুক দিলেও নাখাব চাগে হয় না ভণ্টি আমি বুলিহে খাই আছো ভাতটোতো খালোৱে কিনো কৈ থাকিম এতিয়া বৰ অলপ ফুৰি আহো ৰবা ৰবা কালুৱা আমি গাঁৱৰ পৰা ফুৰি আহো বাচন কেইখন ভালকে ধুই থৈ দিবি মাছ পোৱাই নাই আহিবই খুজিব আজি এটাও দিয়াত নাই মাছ খুজিব আহিলিয়ে আমি মাছ খুঁজবা অহা নাই ৰহে আমাৰ বৰ ডাঙৰ টেনশ্যন এটা হৈছে ৰাতিপুৱাৰ পৰা সন্ধিয়াক লাগি ঘৰৰ কাম আমিয়ে কৰি থাকিব লাগে তই কিবা এটা বুদ্ধি নেৰাই কেৱাই কামটো কৰিবই লাগিব তাতে আকৌ মই কি উপায় দিব লাগে তহঁতক তই চকু দি দেখিলিহে গম পাবি তিৰিৰ বাচন ধো কাপোৰ ধো ঘৰ ঝাৰু দি গোটা সমস্ত কাম কৰাওঁতেই গেছি তাৰ মানে মলয় বাইদেউৰ জীয়াকক পলাই নিয়াটো তই আছিলি ন গম পাই গলো মই তহঁতৰ কি অৱস্থা মই গম পাই গলো হ'ব দে তহঁতে টেনশ্যন ল'ব নালাগে মোৰ এটা লগ আছে সি তহঁতৰ চব প্ৰব্লেম চল্ভ কৰি দিব বল দাদা ভুল না লৈ বল না বল তোৰ ওচৰত এটা সমস্যা লৈ আহিছিলো সমস্যা কি সমস্যা কচোন ক নকোৱা কিয়া কি সমস্যা তাৰমানে কি কম ৰাতিপুৱা হোৱাৰ পৰাই তিৰিৰ কাম মই মেলি দিওঁ ইস্ত্ৰি মাৰি দিওঁ আৰু কি কম মোৰ দুখৰ সীমা নহয় গৈছে হ'ব তহঁতি একো চিন্তা কৰিব নালাগে মই কাইলৈ ৰাতিপুৱা তহঁতৰ ঘৰলৈ যাম বুজিছ সাধুৰ বেগ ধৰি আৰু তহঁতি মই গৈ পোৱাৰ লগে লগে একদম লাম্বা হৈ মোৰ ভৰিত পৰি দিবি বুজিছ তাৰপিছত মই চাহ তহঁতক কি খেল দেখাই আছোঁ এই বেকা তিৰি এক দিনত চিধা কৰি দিম
যা এতিয়া তহঁতি গৈ থাক, মোৰ অলপ কাম আছে। দাদা ঐ কি তুইচোন নাহিলে আহিব আহিব, ধৈৰ্য ধৰ, ধৈৰ্যৰ ফল মিঠা। আলোক নিৰঞ্জন, এই ঘৰত কোন আছ? গগৈদা দেখোন, আহক আহক আহক। ঐ কি গগৈতা মাতিছ? এতিয়া মই গগৈতা নহয়, এতিয়া মই বিখ্যাত তান্ত্ৰিক, বুজিছ? বিখ্যাত। মই পাহৰিয়ে গৈছিলো। শুনিছানে? শুনাচোন, শুনা শুনা। তুমিও আহাচোন। আহাচোন আহা। চোৱাচোন, চোৱা কোন আহিছে। এখেতক চিনি পোৱা নাই? এখেত আমাৰ মহান বাবা। এখেত আমাৰ ঘৰত আহিছে মানে ভগৱান আহিছে। প্ৰণাম কৰা, প্ৰণাম কৰা, প্ৰণাম। আমি এইবিলাক বাবা চাবা নামানো, বলা বাইদেউ। এনে নামানেই চোন। এই বাবাক অপমান ভস্ম কৰি দিম ঘণ্টা চলি। চাহ বনাই লোৱাচোন। ঐ তোৰ তিৰিকেইটা ক'ত গ'ল? ভিতৰতে সোমালা। সিহঁতক উলিয়াই না, মোৰ তাত এটা তামাম কিটিপ আছে, বুজিছানে? কেতিয়া ওলাই আহিছে চাই থাক। ঐ চাওঁ চাওঁ, তোৰ হাতখন দেচোন, মই চাই দিওঁ অলপ। তইচোন বেটা কৰৰ-পতি হবি ৰে, কৰৰ-পতি। একদম তোৰ গাড়ী বাংলা সকলো হৈ যাব, তই টেনচনে নলবি, গম পাইছ না? খালি তই এই লক্ষী হাতখন দি এই ঘৰৰ কামবোৰ নকৰিবি দেই, বৰ বেয়া হ'ব কিন্তু। তই কৰৰ-পতি হৈ যাবি, বুজিছ না? তই কৰৰ-পতি হৈ যাবি। ই কৰৰ-পতি হ'ব বেটাই। কি মজা লাগিব ন? জান আমি এটা মজা ঘৰ বনাম দেই। ইয়াতে কৰৰ-পতি হলো বুলি ক'লেই নহ'ব, ইয়াতে বহুত কাম কৰিব লগা হৈছে, তেতিয়াহে তই কৰৰ-পতি হবি, বুজিছ? কাম মানে কি কাম? আপুনি যি কয় মই তাকে কৰিম, মুঠতে মই কৰৰ-পতি হ'বই লাগিব। আইজনীও, তই ইয়াক একো কাম কৰিব নিদিবি। ইমান লক্ষী মানুহ এটা যে তই পাইছ, এখন তোৰ কপাল নে চতাল, মোৰে ভাবিবলৈ টেনচন হৈ গৈছে, বুজিছ? এনেকুৱা মানে দিন আহি আছে তহঁতৰ নহয়, সি লাখপতি হৈ যাব। খালি তাক এই বাচন ধোৱা, কাপোৰ ধোৱা, ঝাৰু মাৰা সেইবিলাক কাম কৰিব নিদিবি। এই হাতৰ লক্ষী মাৰ গুলি এক চাদত পলাই দিব, বুজিছা? মই কি কৈছো বুজিছা নহয়? হ'ব হ'ব, আজিৰ পৰা এওঁক মই একো কামেই কৰিব নিদিম। দেউৰ কাৰণে কিবা এটা অৰিহণা আনিব লাগিছিল নহয়, বলাচোন বলা বলা। দেউ আমাৰ এওঁৰ হাতখন চাই দিয়ক না। হয় নেকি? চাওঁ চাওঁ, তোৰ হাতখন দেচোন। তইচোন আৰু ওপৰত। একেবাৰে মালে মাল, লক্ষী ইয়াত আহি বহি আছে একেবাৰে, বুজিছ? আৰু মই তহঁতৰ ডাঙৰ হালক যিখিনি কথা কৈছো সেইখিনি কামত তইও ফ'ল' কৰিবি। ইয়াক তই ঝাৰু মাৰা, বাচন ধোৱা সেইবিলাক কাম কৰিব নিদিবি, নহ'লে বেটা ইয়াৰ আয়ুস কমি যাব। কৰৰ-পতি নহয়, সি স্বৰ্গপতি হৈ যাব। একদম টেনচন নলবি, মই আৰু এতিয়া তাক অলপ মন্ত্ৰ-চন্ত্ৰ মাৰি আশীৰ্বাদ দি দিম, গম পাইছ? এতিয়া তহঁতি যা, ককাইতাক মাতি লৈ আহ, মোক দক্ষিণা এটা দিয়ক, মই যাওঁ, মোৰো বহুত কাম আছে আৰু, বুজিছ? দে বাবাহঁত যা যা। মই 500 টকা আপোনাক
এই বেছিকৈ দিছো এই মজা 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 একদম মই চব ক্লিয়াৰ কৰি দিছো তই টেনচন নলবি বুজিছ নে মই আহো আৰে বাচন চাচন নুধুবি বুজিছ একদম লক্ষী গুচি যাব বুজি পাইছে More and more